हेलो फ्रेंड्स, थोड़ा ज्ञान ले लो। तो आई एम बैक विथ ए न्यू वीडियो एंड दिस इज विशाल टेलर फ्रॉम विश्व फिटनेस फ्रीक। आज मोर भिडिओ अपना रानिंगर बहुते जो रानिंग करे रानिंग कय अपना पेन है निजर तलत पेन है काफ मासत पेन है सो ये क्यों है और क्या कत है आम बोलक आम भिडिओ डिसकास करूँ। तो मोर भिडिओ जो चाई ভাল पाइছে मोर भिडिओ लाइक शेयर और सब्सक्राइब करक जाते सब जो रानार्स आसे गम पाए रानिंग कर पेन तो क्यों है ये मैं क्योर के प्रिभेन्ट के जाए बोलक आम भिडिओ स्टार्ट करूँ। सो फ्रेंड्स आमार जो रानिंग करार বিষটো হয়তো আপনার ঠিক আপনার নিজের তলত যেটা আপনার সিন পেন বলে কোয়া হয় বা আপনার সিন স্প্লিট পেন বলে কোয়া হয়। এই পেনটো আপনার যোনবিলাক নতুন নতুন আমার রানার্স আহে বা বিগিনার্স রানার আহে আহি কিনে সিহঁতে মানে জোছত বহুত দৌৰি লৈ সেইটো কৰিব নালাগে তাৰ কাৰণে আপোনাৰ পেনটো বেছি হ'ব পাৰে সিন পেনটো আপোনাৰ হ'ব পাৰে। আৰু নাম্বাৰ 2 আপোনাৰ ষ্ট্ৰেচেছটো কৰি ল'ব আপুনি ৰানিং কৰা হয় গমে পাই ৰানিঙত কি ষ্ট্ৰেচিং কৰিব লাগে ষ্ট্ৰেচেছটো কৰি দিব ৰানিং কৰাৰ সময়ত। তো তাৰপিছত আপুনি একদিনতে আপুনি নাভাবিব যে একদিনতে যে উচেন বল্ট ৱাজ নট মেড ইন এ ডে। চ' আপুনি একদিনতে আপুনি ইমান মাইলছ কভাৰ কৰিব নোৱাৰিব। চ' আপুনি লাহে লাহে মাইলছটো ইনক্ৰিজ কৰক এণ্ড আপুনি ট'জত যে দৌৰে ট'জত দৌৰাটো লাহে লাহে বন্ধ কৰক। বিকজ আমি যোনটো ৰানিং ট্ৰেকত নদৌৰোঁ গমে পাই আমি আমাৰ ৰানিং ট্ৰেক নাপাওঁ। চ' আমি য'ত দৌৰোঁ মানে আনইভেন চাৰ্ফেচ হয় তাৰে কাৰণে আপোনাৰ নি পেইন এইবিলাক স্প্লিন পেইন এইবিলাক পেইনবিলাক হৈ যায়। চ' এইবিলাক ৰিজনছৰ কাৰণে পেইনটো আমাৰ হ'ব পাৰে। বিগিনাৰ্ছ ৰানাৰ্ছবিলাকে এইটো দৌৰিব নালাগে আপুনি চিম্পল দৌৰক চিম্পল যেনেকৈ আমি দৌৰোঁ বা জগিং টাইপ বা লাহে লাহে স্পীডটো ইনক্ৰিজ কৰক তেতিয়া আপোনাৰ চিন পেইনটো নহয়। আৰু আমাৰ ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় বিকজ দৌৰাতে আমাৰ কাফ মাচেলটো মানে ইমান মানে আপোনাৰ ষ্ট্ৰেচিঙত আহি যায়। চ' তাত মানে ৰেষ্টৰ বহুত প্ৰয়োজন হয়। চ' আমাৰ তাৰে কাৰণে ৰেষ্ট লাগে ৰেষ্ট দিব আপোনাৰ 1 উইকত আমাৰ 1 দিন বা 2 দিন ৰেষ্ট এনাফ হয় আমাৰ নিজৰ কাফ মাচেলক বা নিজৰ লেগক ৰেষ্ট দিব। চ' আৰু যদি আপোনাৰ চিন পেইন হয় তো মই আপোনালোক কৰোঁ চিন পেইন কিয় কিয় হ'ব তো ক'লোঁ আমি ছেকেণ্ডত পাওঁ চিন পেইনটো কৰে চিন পেইনটো আপোনাৰ নিজৰ আপোনাৰ তলত ইয়াতে কাফ মাচেলত হ'ব পাৰে বা আপোনাৰ এইখিনি জেগাত হ'ব পাৰে চিন পেইন এইটো চিন স্প্লিট পেইন বুলি কোৱা হয়। এইটো আমাৰ দৌৰাৰ কাৰণে ক'লোঁ আপোনালোক কিয় হয়। চ' যদি আমাৰ পেইনটো হয় ফাৰ্ষ্টতে যোনদিনাখন হয় আপোনাৰ ইয়াতে এপ্লাই হিট গৰম পানীত গৰম কাপোৰ লৈ কিনে আপোনাৰ যোনটো পানী গৰম কাপোৰটো ল'ব পাৰে নহ'লে আইচ কিউব লগাই কিনে আপুনি এপ্লাই হিট আৰু এপ্লাই কোল্ড বা নহ'লে আইচ লগালে আপুনি বহুত পৰিমাণে ৰিলিফ পাব বা ভলিন স্প্ৰেছে লগালে বহুত পৰিমাণে ৰিলিফ পাব। আৰু যদি ৰিলিফ নাপায় তাৰ কাৰণে মই আপোনাক কেইটামান ষ্ট্ৰেচেছ দেখাম ষ্ট্ৰেচেছ কেইটা কৰিব। চ' বলক মই আপোনাক ষ্ট্ৰেচেছবিলাক দেখাওঁ গম পালে আপোনাৰ কিয় হয় প'ট হয় আপোনাৰ জাষ্ট বিলৰ নিজৰ হয় আপোনাৰ। তো বলক মই আপোনাক কেইটামান ষ্ট্ৰেচেছ দেখাওঁ। চ' ফ্ৰেণ্ডছ আমি গম পালোঁ যে চিন পেইন আৰু চিন স্প্লিট পেইনটো কিয় হয় মানে মই কৰোঁ আপোনালোকক। তো বলক মই আপোনালোক কেইটামান ষ্ট্ৰেচেছ দেখাওঁ যে আপোনাৰ চিন পেইনটো হ'লে বিগিনাৰ্ছ ৰানাৰবিলাকৰতো বহুত হৈ আছে আজিকালি। চ' তাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। তো বলক মই আপোনাক ষ্ট্ৰেচেছ দেখাওঁ। তো যোনটো মোৰ ফাৰ্ষ্ট ষ্টেজ হ'ল আপোনাৰ যোনটো চিন পেইন এইটো আপোনাৰ জাষ্ট বিচাৰি দিয়ে কাফ মাছটো বেছি কৰি হয় কাফটো ষ্ট্ৰেচ নাপায়। চ' মোৰ ফাৰ্ষ্ট এক্সাৰচাইজটো এইটোৱে হয় কাফ ষ্ট্ৰেচ। তো কাফ ষ্ট্ৰেচটো আপুনি কেনেকৈ কৰিব আপোনাৰ ঘৰত ৱাল পাই যাব ঘৰতো কৰিব পাৰিব এইটো এক্সাৰচাইজ। আপোনাৰ হাতটো চিধা হোল্ড কৰিব দেন আপোনাৰ ট'জত আপুনি ষ্টেণ্ড অন ইউৰ ট'জ দেন ডাউন এণ্ড লিফ্ট ইউৰ ট'জ আপ। এইটো কৰা হোৱাৰ পিছত আপুনি নেক্সট বডি কৰিব চেম এক্সাৰচাইজ এণ্ড এটা বডিত আপুনি তিনিটা সেট কৰিব এণ্ড ৰেপিটেশ্যনছ আপুনি 20 to 15 ৰাখিব। আপোনাৰ ট'জ তলত যাব দেন আপ ডাউন আপ ডাউন আপ ডাউন আপ। চ' ফ্ৰেণ্ডছ এইটো হ'ল মোৰ ট'জ ষ্ট্ৰেচিং এক্সাৰচাইজ। তো এইটো কৰিলে আপোনাৰ বহু পৰিমাণে আপোনাৰ যোনটো চিন পেইনৰ দৌৰিব নোৱাৰে বহুত সেইটো আপোনাৰ বহুত পৰিমাণে ৰিলিফ পাব। তো বলক আমি ছেকেণ্ড ষ্টেজলৈ যাওঁ। চ' ফ্ৰেণ্ডছ ছেকেণ্ড যোনটো ষ্টেজ হয় আমাৰ চিন পেইনৰ কাৰণে এইটো আপোনাৰ থাই ষ্টেজ বা হেমষ্ট্ৰিং ষ্টেজ ক'ব পাৰোঁ আমি। তো বলক মই এইটো আপোনাক পাৰফৰ্ম কৰি দেখাওঁ। আপুনি ক'ৰবাত ধৰি ল'ব পাৰে মোৰ বেলেঞ্চ চব মই আপোনাক ফ্ৰী কৰি দেখাই আছোঁ বা ধৰি কিনে আপোনাক মই দেখাম। চ' হোল্ড কৰিব আপোনাৰ 20 বা 30 ছেকেণ্ড এটা লেগত দেন
ফ্ৰেণ্ডছ এইটো আপোনাৰ সেম এক্সাৰসাইজ আপুনি ওয়ালত বা কোৱাত কৰি কিনে কৰিব পাৰিব তো বলক মই আপোনাক কৰি কিনে কেনে পাৰফৰ্ম কৰে এইটো দেখাই আছো এই ওয়ালটো আপোনাৰ ঘৰত এক্সাৰসাইজ মই যি সেশন দেখাও আপুনি ঘৰত কৰিব পাৰিব সো ওয়াল আপুনি ঘৰত পাবই বাস stand in a still position then lift your leg up and it will set cover করলে আপনার thigh muscles বা আপনার hamstring muscles পুরো stretch হয়ে যাব and hold this exercise for 10 to 20 seconds then আপনার একটু leg করা হলে এটা লেভেল আপনি পিনচেট করব and repetition same like 15 to 20 repetition and then next lift up So friends, it was our second stretches, chin pain কম করার কারণে তো বললাম আমি এটা থার্ড স্ট্রেচে চলে গেলাম সো फ्रेंड्स আমার লাস্ট এন্ড থার্ড স্ট্রেচ কিন্তু হইলো আপনার অ্যাঙ্কেল রোটেটর বোথর আপনার কিন্তু আমার ফিট থাকে ফিটর উপৰত আপনার বোথ এটো বোথৰ হয় সো বলো আপনি এটো অ্যাঙ্কেল রোটেটর কেনেকৈ আমাৰ ৰিমুভ কৰিব এটো সময় আমাৰ ওয়াল পাব ঘৰত ওয়ালত ধৰি ল'ব দেন রোটেট ইউৰ অ্যাঙ্কেল So it will exercise perform করলে আপনার কাম পাশে স্ট্রেচ হবে and go to sit pain ঠিক আছে ইয়াতে হয়ে যায় আপনার রাইট above the feet so ইয়াতে sit pain টো নোহোৱা হ'ব বহুত পৰিমাণে এটো আমি আগতে রাইট রোটেট করলে এটা করি repetition 20 টা 15 to 20 then right rotation then same leg left rotation then এটো বড় অংশ আমরা সেম হোল্ড করব এটো যে 15 রিপিটেশন করতে এটোতে 15 রিপিটেশন সেম রাইট ফার্স্ট দেন দা অপোজিট সাইড এটা সব আমরা ফ্রেন্ডস আমরা নাম কেন করে আছি So friends, এটো এক্সারসাইজৰ নাম হয় এঙ্কেল রোটেটর এটো এক্সারসাইজ করলে আপনার যার জাস্ট আপনার ফিটৰ ওপৰত এখিনিত আপনার সিন পেইন হয় এটো আপনার বহুত পৰিমাণে নোহোৱা হ'ব তো আপুনি যদি গম পাইছে যে সিন পেইন কম কৰাৰ কাৰণে মোৰ স্ট্ৰেচেছ কেটা বুজি পাইছে এণ্ড আপোনালোকৰ এটো আপুনি মই আগতে কৈছোঁ আপোনালোকক পানী বহুত খাব বিকজ সামাৰ ডেজ হয় আপোনাৰ পানী বহুত ডিহাইড্ৰেশ্যনৰ কাৰণে আপোনাৰ এইটো হৈ যাব পাৰে কেতিয়াবা ডিহাইড্ৰেশ্যনৰ কাৰণে হয় আপুনি 3 বা 4 লিটাৰ হ'লেও আপুনি নৰ্মেল মানুহ এটা আপুনি বা ৰানিং কৰি অহাৰ পিছত আপুনি 3 বা 4 লিটাৰ এপ্ৰক্সিমেটলি পানী খাওক ডিহাইড্ৰেশ্যনৰ কাৰণে এইবিলাক প্ৰব্লেম বেছি হয় তো ফ্ৰেণ্ডছ আপোনালোকে যদি বুজি পাইছে এণ্ড গম পাইছে আপোনালোকে কেনেকৈ ৰিমুভ কৰিব পাৰিব আপোনাৰ চিন পেইন হ'লে বা নিজৰ তলত যোনটো পেইন হয় মই নি পেইনৰ আপোনাৰ কৰিছোঁ এটা চিৰিজ নি পেইনটো আপুনি মোৰ চাই ল'ব পাৰিব তাতে মোৰ ভিডিঅ'ত পাই যাব সো যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰক যাতে চব ৰানাৰ্ছবিলাকে চব বিগিনাৰ্ছবিলাকে এইটো প্ৰব্লেমটো বহুত হৈ আছে আজিকালি এইটো প্ৰব্লেম নোহোৱা কৰিব পাৰে তো দিছ ইজ বিশাল ডেটা ফ্ৰম বিশ্ব ফিটনেছ ফ্ৰী চাইন অফ